আপুনি যদি অসমীয়া মিডিয়ামৰ হয় আৰু আপুনি ইংৰাজী পঢ়িব পাৰে কিন্তু বুজি নাপায়, তেন্তে আপোনাৰ কাৰণে এটা সহজ উপায় লৈ আহিছোঁ। প্ৰথমে যিখিনি বুজি পোৱা নাই সেইখিনি ফটো মাৰি ল'ব লাগিব, নাইবা স্ক্ৰীনশ্বট মাৰি ল'ব লাগিব। তাৰ পিছত গেলাৰীত গৈ ফটোখন চিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত শ্বেয়াৰ অপশ্যনটোত গৈ চাৰ্চ ইমেজত ক্লিক কৰা। তাৰ পিছত আপুনি যিখিনি বুজি পোৱা নাই সেইখিনি চিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত ওপৰত কেইটামান অপশ্যন দেখা পাবা, তাৰে ট্ৰান্সলেট অপশ্যনটোত ক্লিক কৰা। ওপৰত লেংগুৱেজত যাই এছামিজ লেংগুৱেজটো চিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত তলৰ ফালে আহিলে দেখা পাবা যে আপুনি বুজি নোপোৱাখিনি অসমীয়াত ট্ৰান্সলেট হৈ গৈছে।